সন্নিহিত উপস্থিত থকা কামৰূপ আঞ্চলিক আজি আমাৰ দিনতে এই অনুষ্ঠান আৰু প্ৰভু ভগৱন্তৰ চৰণত এখনি নৈবেদ্য আগবঢ়াইছোঁ বিভিন্ন স্থানৰ পৰা আহৰণ কৰি আনি দৰ্শসমূহ কোনো চিত্ৰ নাই তথাপি দুইতে কওঁতে মই মুহূৰ্তে কায় মানৱ বাক্য কৰে আপোনালোকক যেনেধৰণে আমি আহ্বান কৰিব লাগিছিল সেইটো তেনেধৰণে আহ্বান কৰিব পৰা নাই তাকো আমাৰ সকলোকে পৰা সেয়েহে আমি আপোনালোকৰ চৰণৰ যোগেদি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত মহাপুৰুষৰ এষাৰি বাণীৰে সেৱা নিবেদন কৰিছোঁ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ সৰ্বত নাম আৰু নায়কাই নাহি গোপাম তোহাৰি চৰণে কৰিলে প্ৰভুজি বাৰ নাম বাৰ অধমৰ অনন্ত কালৰ খেল প্ৰচলন আপোনাক ভকত ভাগৱত মহাভাগৱত আজি পৰম সৌভাগ্য কথা আপোনালোকৰ শ্ৰীচৰণ দৰ্শন পালোঁ সমস্ত জনৰে জয় জয় সমস্ত জনৰ শ্ৰীচৰণলৈ আমি সেৱা নিবেদন কৰিছোঁ আজি অনুষ্ঠানটিৰ সম্পৰ্ক আজি অনুষ্ঠানটিৰ যিটো
যিটো উপলক্ষে ইয়াত অনুষ্ঠিত কৰা হৈছে আচলতে দুৰ্ভাগ্যও তেনেধৰণৰ সেৱাবাহিনীৰ ফালৰ পৰা অহা হ'লে খুব সুবিধা হ'লহেঁতেন আৰু বিশেষকৈ আমি নকওঁ 5 মিনিটমানৰ ভিতৰত আমি সামৰণি মাৰিম সৰ্বপ্ৰথমে আমি আমাৰ নামৰূপ আঞ্চলিক শাখাৰ ভীষ্ম পিতামহ স্বৰূপে এতিয়া থকা ঘনকান্ত বকতীয়া প্ৰভু কৰ্ণ বৰা প্ৰভু যোগেশ্বৰ বৰা প্ৰভু যিসকল শ্ৰদ্ধেয় উপদেষ্টা আছে তেখেতসকলৰ চৰণ সেৱা নিবেদন কৰিছোঁ জিলা শাখাৰ প্ৰতিনিধিত্ব কৰা চলিহা প্ৰভু প্ৰমুখ্যে প্ৰদান কৰা ভূঞা প্ৰমুখ্যে আমি সকলোজনলৈকে আমাৰ সেৱা নিবেদন কৰিছোঁ আই শিশু কল্যাণৰ যিসকল বিষয়ববীয়া জিলা আৰু আঞ্চলিক পৰ্যায়ত আছে তেখেতসকলো আমাৰ সেৱা নিবেদন কৰিছোঁ আৰু আটাইতকৈ মোৰ আজি খুব ভাল লগা মোৰ হৃদয়ে ইমান কান্দিছে ইমান আনন্দত কান্দিছে মই আজি এই পৰিৱেশটো দেখিছোঁ যেতিয়া নাম গাইছে মই মোৰ ভিতৰত উপনি উঠিছে আচলতে মোৰ ইমান ভাল লাগিছে আমি কাৰোবাৰ হাতত দায়িত্ব এৰি থৈ যাব পাৰিম অন্তত যিসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভৱিষ্যতৰ এই চালিখন ধৰি ৰাখিব পাৰিব নামৰূপ আঞ্চলিকৰ সেইসকলৰ সকলোকে চৰণত সকলোৱে মইনে আমাৰ মৰম শ্ৰদ্ধা কৃতজ্ঞতা সমস্ত জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানটি আৰম্ভ কৰিবলগীয়া নাই এই আৰম্ভ প্ৰভু ভগৱন্তৰ নামেৰে হৈ গৈছে গুৰুজনাৰ আদৰ্শ হিৰোগত কৰি গুৰুজনাতে আমি সমস্তখিনি অৰ্পণ কৰিলোঁ তথাপি কোৱা হৈছে কাৰণে আমি থিয় হৈছোঁ শ্ৰীমন্ত শংকৰদেৱৰ নামত অসমত যিটো অনুষ্ঠান হ'ল সেই অনুষ্ঠানটোৰে আমি অংশীদাৰ মহাগৌৰৱেৰে আমি ক'ব পাৰোঁ বুকুত হাত থৈ ক'ব পাৰোঁ আমি আটাইতকৈ এটা সুন্দৰ পথত সুগম পথত আমি খোজ কাঢ়িছোঁ যাক ৰাজপথ বুলি কোৱা হৈছে যিটো ৰাজপথত ইমান সুন্দৰ পোহৰ আছে এই ৰাজপথটোৰ পৰা আমি খহি পৰাকৈ খালে দুগে পৰাত কোনো অসুবিধা নাই গতিকে ইমান সুন্দৰ ৰাজপথত আমি আগবাঢ়িছোঁ সকলোৱে হৃদয়তে বান্ধি লওক যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামৰ যিটো অনুষ্ঠানত আজি থিয় হৈ আছোঁ এইটো অসমেই নহয় ভাৰতবৰ্ষই নহয় বিশ্বৰ হয় আটাইতকৈ সুশৃংখলিত আটাইতকৈ সুন্দৰতম অনুষ্ঠান আমি অকণমান ভিতৰলৈ গৈছোঁ গুৰুজনাৰ সমূহ আদৰ্শ যদি শিৰোগত কৰি অসমীয়াই নহয় ভাৰতবৰ্ষই নহয় পৃথিৱীয়ে যদি অনুকৰণ কৰি চলে পৃথিৱীৰ মানৱ ধৰ্মটো যদি আমি জীয়াই ৰাখিবলৈ বিচাৰোঁ শংকৰদেৱক যদি জীয়াই ৰাখিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি আমাৰ সকলোৰে কাৰণে পৃথিৱীৰ জগতৰ কাৰণে উপকাৰী হ'ব এইটো নিশ্চিত এনেহেন অনুষ্ঠান আজি আয়োজক গোহাঁই প্ৰভু কেনেকৈ কৃতজ্ঞতা জনাম ধীৰেন বুঢ়াগোহাঁই প্ৰভুক কেনেকৈ কৃতজ্ঞতা জনাম আমি এই অধমেই নহয় নামৰূপ আঞ্চলিকে কেনেকৈ কৃতজ্ঞতা জনাব এইটো মই ভাবিয়ে পোৱা নাই তেখেতে ইমান সুবিধা দিছে ইয়াৰ আগতে নৰেশ্বৰ বৰুৱা প্ৰভুৱে আমাক কিছু সুবিধা দিছিলে আজি কথাটো উল্লেখ কৰিছে যে গোহাঁই প্ৰভু এই আয়োজকে সমস্ত পৰিয়াললৈ আমাৰ সশ্ৰদ্ধ নিবেদন আমি আগবঢ়াইছোঁ গুৰুজনাৰ দৰ্শনক লৈ আমি আগবাঢ়িব লাগিব দৰ্শন বুলি ক'লে বৰ ভয় খাবলগীয়া একো কথা নাই গুৰুজনাই যিটো ৰাস্তা আমাক দি থৈ গৈছে ইমান সুন্দৰ শৃংখলিত আমি কি সাজপাৰ পিন্ধিম কি আহাৰ গ্ৰহণ কৰিম কথা কেনেকৈ ক'ম বাক্য আমি ক'ত কেনেকৈ উপস্থাপন কৰিম এই গোটেই কথাখিনি গুৰুজনাই সুন্দৰভাৱে দি থৈ গৈছে সংস্কৃতি দি থৈ গ'ল বৰগীত নাট ভতিমা সমস্তখিনি দি থৈ গ'ল যিখিনি এটা জাতিৰ কাৰণে আটাইতকৈ প্ৰয়োজন সেই এটা জাতিৰ কাৰণে যিটো ভাষা সংস্কৃতিৰ প্ৰয়োজন সেইটো শ্ৰীমন্ত শংকৰদেৱে আমাক দি গ'ল আৰু এই শ্ৰীমন্ত শংকৰদেৱে দি যোৱা এই গোটেইখিনিকে আমি আগবঢ়াই লৈ যাবৰ কাৰণে অসমত 1930 চনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হ'ল এটা বিপ্লৱী অনুষ্ঠান কাৰণ সেই সময়ত শংকৰদেৱৰ বিপৰীতে গোটেই কামখিনি চলি আছিলে সমাজ বিভৎসৰ ৰূপত চলি আছিলে কৰবাত আঁৰ কাপোৰৰ আঁৰত কোনোবা কেতিয়াবা লুকাই থাকে 1997 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ অৰুণাচন্দ্ৰ কলিতাৰ বাপৰ নেতৃত্বত সেৱা বাহিনী শিশু আই কল্যাণ সমিতিৰ জন্ম হৈছিল কথাটো সঁচা কিন্তু ইতিহাসত যদি আমি খুচৰি চাওঁ দেখিম যে সেই সময়ত হাজোৰ প্ৰভাত দাসৰ অৰিহণা ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল তেওঁ তেতিয়া মূলৰ কাৰ্যনিৰ্বাহক আছিলে মূলৰ কাৰ্যনিৰ্বাহকৰ সদস্যৰূপে মূলৰ কাৰ্যনিৰ্বাহক প্ৰভাত দাসে এই কথাটো উপস্থাপন কৰিছিলে
এটা অনুষ্ঠান পূৰ্ণ হ'বলৈ হ'লে অনুষ্ঠানটোৰ লগত সমস্ত আই শিশু যুৱক সকলোকে জড়িত কৰিব লাগিব। এইটো এতিয়াও হয় তাত মাইনছ আছে। এই কথাটো আমাক বহুকেইজনে ইতিমধ্যে কৈ গৈছে যে প্ৰভাত দাসৰ কথাটো কিন্তু আজিকালি নোলায়। আৰু যি কি নহওক প্ৰভাত দাসৰো আমাৰ এই সময়তে আমি তেখেতক স্মৰণ কৰিছোঁ, প্ৰয়াত কৰুণাকন্যা কন্যাকৈ স্মৰণ কৰিছোঁ। এতিয়া আমাৰ কাম হ'ল আমি আমাক যিখিনি দি থৈ গ'ল আমি কৈছোঁ ইতিমধ্যে পিতামহ স্বৰূপ আমাৰ এই বাপসকল আছে আঞ্চলিককৈ। এই বাপসকলৰ পৰা আমি কিছু লৈছোঁ, আকৌ আমিও তোমালোকক কিছু দিব লাগিব আমাৰ সেৱা বাহিনীসকলক। সেই কথাটো আমি কেনেকৈ দিম? ইতিমধ্যে আমি প্ৰচাৰ শাখাৰ সম্পাদক অৰূপ ছাৰক কৈছোঁ, যদি ৰাস্তাটো আগতে শিলগুটি আছিলে, এতিয়া আমি দৰকাৰ হ'লে ৰাস্তাটো অকণমান ব্লক এটা দিব লাগে। যেনেকৈ এটা সময়ত বিহু গছৰ তলত আছিলে, এটা সময়ত ক্ৰমান্বয়ে আহি ৰংগমঞ্চ পাইছেহি, ঠিক তেনেকৈ শংকৰদেৱ সংঘকো সময়ৰ লগত আমি আগবঢ়াই লৈ যাব লাগিব। শিশু অৱস্থাত যিখিনি আমি আচৰণ কৰোঁ, যুৱক অৱস্থাত আচৰণ আমাৰ পৰিৱৰ্তন আহে। যুৱকৰ সময়ত যিখিনি আচৰণ কৰোঁ সেইটো আমি আকৌ বয়োজ্যেষ্ঠ যেতিয়া হ'ম তেতিয়া আচৰণ পৰিৱৰ্তন হ'ব, আৰু শেষত পৌৰ বা বৃদ্ধ অৱস্থাত আমাৰ আচৰণ পৰিৱৰ্তন হয়। ঠিক তেনেকে ধৰ্মীয় অনুষ্ঠানবিলাকতো আচৰণৰ কিছু অলপ সিফাল পৰিৱৰ্তন হ'ব, কাৰণ আমি সমাজত অকলে জীয়াই থাকিব নোৱাৰোঁ। আমি নদীৰ বৃহত্তৰ চাৰিওফাল সাগৰে বেৰি থকা এটা দ্বীপত এমুঠিমান মানুহ আমি জীয়াই থাকিব নোৱাৰোঁ, কাৰণ আমাৰ লগত আৰু কাৰোবাৰ প্ৰয়োজন আছে। গতিকে সকলোকে যাতে আমি যদি অনুভৱ কৰিছোঁ এইটো সুন্দৰ অনুষ্ঠান, তেতিয়াহ'লে এই সুন্দৰ অনুষ্ঠানকে সকলোকে আনিবৰ কাৰণে আমি নিজে একোটা আদৰ্শলৈ পৰিৱৰ্তন হ'ব লাগিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল এতিয়া সতীৰ্থ আছে সেই সকলোকে আমি সেৱা বাহিনীৰ বিশেষকৈ কণ মইনামণিসকলক কওঁ যে একো কৰিব নালাগে। প্ৰথমতে মা দেউতাক তোমালোকৰ গুৰু হিচাপে ঈশ্বৰ হিচাপে লোৱা। মা দেউতাৰ কথাখিনি তোমালোকে গ্ৰহণ কৰা। কাৰণ পৃথিৱীত কোনো মাক দেউতাকে ল'ৰা ছোৱালী বেয়া হোৱাকৈ কোনো কথা নকয়, কেতিয়াও বেয়া ৰাস্তাটো দেখুৱাই নিদিয়ে, কেতিয়াও এতিয়াই তোমালোকে প্ৰতিবাদ কৰিবলৈ চেষ্টা নকৰিবা। প্ৰতিবাদ কৰিবা যেতিয়া তোমালোকে জ্ঞানবৃদ্ধ হ'বা, যেতিয়া তোমালোকে একোজন যুৱক হ'বা, ভালকৈ জানিবা দেউতাই ক'ৰবাত ভুল কৰিছে, তেতিয়া তোমালোকে আঙুলিয়াই দিব পাৰিবা। কিন্তু এতিয়া তোমালোকৰ ঈশ্বৰ কাক বুলি ভাবিবা? এই তোমালোকৰ মা আৰু দেউতা, তোমালোকৰ ককা আইতাহঁতক ভাবিবা। সমাজলৈ আহিলে সমাজৰ এই বয়োজ্যেষ্ঠ যিসকল আছে সেইসকলক তুমি ঈশ্বৰ জ্ঞান কৰিবা। কাৰণ ভাগৱত নামৰ শাস্ত্ৰখনত এই কথাটো আছে যে আমি কোনে ঈশ্বৰক পোৱা কোনো ব্যৱস্থা নাই। এইখিনি আমাৰ আচৰণ পদ্ধতি বুলি মানৱ পুৰুষে উল্লেখ কৰিছে। আমি ৰাতিপুৱা গা ধুই গুৰু সেৱা কৰোঁ, বন্তি ভাগ জ্বলাওঁ, গধূলি প্ৰাৰ্থনা ভাগ গাওঁ, বন্তি ভাগ জ্বলাই আমি এইখিনি কৰি আছো। এইখিনি আচৰণ, সেই আচৰণটোৱে আমাক মানুহ হিচাপে থিয় কৰাবৰ কাৰণে আমি কৰি আছো। আমি যিটো বিষয়ে নপঢ়ো সেই পঢ়া বিষয়টো আমি খুব সুন্দৰকৈ পঢ়িব লাগিব, নহ'লে আমি ভাল নম্বৰ নাপাওঁ। আমি যদি পঢ়াৰ কাৰণে পঢ়ি পৰীক্ষা দিবলৈ যাওঁ ভাল নম্বৰ নাপাওঁ। গতিকে আমি তেনেকৈ যিকোনো অনুষ্ঠানতে আমি য'তেই নাযাওঁ, যিটো বিষয়ে নহয় সেই বিষয়টোক আমি খুব সুন্দৰভাৱে অধ্যয়ন কৰিবলৈ বিচাৰিম। আমাৰ যিসকল পূৰ্বপুৰুষ আছে তেখেতসকলৰ পৰা আমি আয়ত্ত কৰিবলৈ চেষ্টা কৰিম। আমি সকলোকে আমাৰ সেৱা বাহিনীৰ সদস্যসকল কণ মইনামণিসকলক আমাৰ মৰম নিবেদন কৰিছোঁ। তেখেতসকলৰ ভৱিষ্যত উন্নতি হওক, গুৰু কৃপা লাভ হওক, প্ৰভু ভগৱন্তই কৃপা কৰক। এটা কথা কৈ যাওঁ, মহাপুৰুষসকলে কথা এটা কৈছিলে, কি কৈছিলে যে মানৱতাবিহীন বিজ্ঞান পাপ। যদি সায়েন্স উইদাউট ৰিলিজন ইজ সিন, কমাৰ্চ উইদাউট এথিক্স ইজ সিন। বেপাৰ বাণিজ্য যদি নীতিবিহীন হয় তেতিয়াহ'লে পাপ। Work without work is sin. যদি কৰ্ম নকৰাকৈ ধন টকা পইচা আহৰণ কৰিবলৈ বিচাৰো সেইটো মহা পাপ। Pleasure without conscience is sin. আনন্দবোৰ যদি আমি অকলেই ল'বলৈ বিচাৰো, আনন্দ যদি ভাগ কৰি নিদিওঁ, শ্বেয়াৰ নকৰো, তেতিয়াহ'লে তাকো পাপ বুলি কোৱা হৈছে। আমাৰ লক্ষ্য আছে, লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি কিন্তু পথভ্ৰষ্ট হ'ব নালাগিব। কাৰণ শাস্ত্ৰই উল্লেখ কৰিছে, এনেকৈ শেষ কৰিছে, আমি কথাটো শেষ কৰিমগৈ। হেন জানি নৰ নাৰী মন কৰি স্থিৰ, নিন্দিলেও নিৰিবা
ভকতি মাধৱ বৰ এই কথাটোকে কৈ আজি এই অনুষ্ঠানটি উদ্বোধন কৰা হ'ল ঘোষণা কৰি আমি সমস্ত ল'ৰা-ছোৱালীলৈ সেৱা নিবেদন কৰিছোঁ। অপৰাধখিনি ভঞ্জন কৰি আপোনাৰ মহামহন্তৰ চৰণ সেৱা কৰিব পৰাকৈ বা কৃষ্ণ যদি গুৰু অপৰাধতে কৰোঁ মই কয় সেই হৰিমুখত আহ্বান ক্ষমে কৃপা মই সভাভাগীত উপস্থিত থকা নামৰূপ আঞ্চলিক শাখাৰ সভাপতি বাপজনা জিলাৰ বিষয়ববীয়া সন্মানীয় এই সভাখনিৰ উদ্বোধক অজিত বৰাবৰুৱাকে প্ৰমুখ্য কৰি প্ৰাক্তন বিষয়ববীয়া সেৱা বাহিনী সেৱক সেৱিকাসকল বিভিন্নখন প্ৰাথমিক শাখাৰ পৰা অহা আই মাতৃ কণ শিশুসকল সকলোলৈকে আমাৰ তৰফৰ পৰা আপোনালোকলৈ সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। আমি আচলতে এই সভাখনত বক্তব্য ৰাখিম বুলি অহা নাছিলোঁ, যেহেতু আমাক দায়িত্ব ভাগি দিছিলে যে এই সভাখন পৰিচালনা এই অনুষ্ঠানটোত পৰিচালনা কৰিবৰ বাবেহে আমাক অধিনায়ক বাপজনাই দায়িত্বভাগ অৰ্পণ কৰিছিলে। কিন্তু আমাৰ প্ৰচাৰ শাখাৰ সম্পাদক বাপজনাৰ আমাক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে বহুখিনি কাকতি মিনতি কৰিছে, কিন্তু আমি নাৰাখোঁ বুলি তেখেতক আগতেই কৈছিলোঁ। যি কি নহওক বাৰু দুআষাৰ ক'বৰ কাৰণে আমাক সুবিধা অকণ দিছে, সেইখিনি আমি কি ধৰণে ৰূপায়ণ কৰোঁ সেয়া কথা প্ৰসংগত আপোনালোকে নিশ্চয় উপলব্ধি কৰিব। যি কি নহওক পোনপ্ৰথমে আজি আমাৰ সেৱা বাহিনী অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যাক মানৱ পুত্ৰ বুলি কোৱা হয়, সেই মানৱ পুত্ৰৰ আজি জন্মদিন। অৰ্থাৎ আজিৰ পৰা ২৭ বছৰ আগত আমাৰ সেৱা বাহিনী নামৰ এই যুৱ সংগঠনটো এই যুৱ শাখাটি গঠন কৰা হৈছিল। সেই সময়ৰ পৰম শ্ৰদ্ধাৰ পদাধিকাৰ কৰুণাকান্ত কলিতা বাপজনাৰ নেতৃত্বত সেৱা বাহিনী নামৰ এই গোটটো গঠন কৰিছিল। এই গোটটো গঠন কৰাৰ অন্তৰালত নিশ্চয়কৈ বহুখিনি উদ্দেশ্য আছে, আৰু সেই লক্ষ্যৰ উদ্দেশ্যক এটা ৰূপ দিবৰ কাৰণে এনেধৰণে আমিবোৰেও একোখন সভা পাতি একোটা অনুষ্ঠান পাতি একোটা আলোচনা চক্ৰ পাতি এনেধৰণৰ বহুলভাৱে এটা অনুষ্ঠান কৰি সেৱা বাহিনীক এটা নিৰ্দিষ্ট গতিত বা লক্ষ্যৰ উদ্দেশ্যত উপনীত কৰিবৰ কাৰণে আমি সকলোৱে ইয়াক চেষ্টা অব্যাহত ৰাখিছোঁ। যি কি নহওক আজি যি অনুষ্ঠানটো নামৰূপ আঞ্চলিক শাখাৰ মিলনপুৰ প্ৰাথমিক শাখাৰ একান্ত সংগী তথা আমাৰ পৰম শ্ৰদ্ধাৰ শহীদ বান্ধৱ প্ৰাক্তন সম্পাদক ধীৰেন বুঢ়াগোহাঁই বাপজনা আৰু ৰূপালী আই গৰাকীৰ আতিথ্যত ইমান সুন্দৰকৈ এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ আগবাঢ়িলে। এই ক্ষেত্ৰত তেওঁলোকৰ এই যে চিন্তাধাৰাটো মনত উদয় হ'ল, ক'ৰ পৰানো এই চিন্তাধাৰাটো মনলৈ আহিলে তাকেহে মই অকণ ভাবি অভিভূত হৈছোঁ। কাৰণ ভগৱন্তৰ কৃপা দৃষ্টি যদি নপৰে, মনত যদি ভাল চিন্তা নাথাকে, সৎ যদি চিন্তা নাথাকে, তেনেহ'লে ভকতি পৰায়ণ যদি নহয়, ভকত ভগৱন্তক প্ৰতি যদি শ্ৰদ্ধাশীল নহয়, তেনেহ'লে এনেকুৱা চিন্তাবোৰ মনলৈ কেতিয়াও নাহে। আমি এই কথাটোৱে বুজিব পাৰোঁ যে তেওঁলোকৰ ভকত ভগৱন্তৰ আৰু আপোনাসৱৰ প্ৰতি
যি মৰম আৰু স্নেহ যি ভাল পোৱা সেইখিনি আজি অনুষ্ঠানটোৰ যোগেদি আপোনালোকৰ মাজলৈ সেইখিনি স্পষ্টভাৱে ফুটাই তুলিবলৈ সক্ষম হৈছে। এনে কথা নহয় যে আপোনালোকৰ হাতত টকা পইচা আছে কাৰণে আপোনালোকে এনেকুৱা এটা অনুষ্ঠান পাতিব পাৰিছে, তেনেধৰণৰ কোনো কথা নহয়। কাৰণ বহুতৰেতো এনেকুৱা ধৰণৰ টকা পইচা অজস্ৰ ধন সম্পত্তি আছে যিসকলে ইয়াতকৈ ডাঙৰ ডাঙৰ অনুষ্ঠান পাতিব পাৰে, কিন্তু তেওঁলোকৰো হয়তো এই মনলৈ এই ভাৱটো অহা নাই। কিন্তু তেওঁলোকৰ জাহিলে সেইখিনিকে প্ৰথমতে আপোনালোকে যে ইয়ালৈ আহিছে সেইখিনিকে প্ৰথমতে আজি উপলব্ধি কৰি ঘৰলৈ উভতি যাওক। বুঢ়া গোহাঁই বাপে কি ধৰণে গোহাঁই বাপে এই চিন্তাটো মনলৈ আহিলে তাকেই ভাবি ভাবি ঘৰলৈ যাওক, আৰু সেইটোৱে আজি অনুষ্ঠানটোলৈ অহাৰ আপোনালোকৰ প্ৰথম সফলতা আৰু সাৰ্থকতা হ'ব। আমি সেৱা বাহিনীৰ কথাটো জানো, যিহেতু সেৱা বাহিনীক এটা লক্ষ্যৰ উদ্দেশ্য আগত ৰাখিহে এই গোটটো গঠন কৰা হৈছিল। সেই গোটটোৰ যোগেদি অনাগত ভৱিষ্যতৰ যিটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানটো আছে বা এই অনুষ্ঠানটোৰ 4টা তৰপীয়া যিটো শাখা আছে, এই গোটেই অনুষ্ঠানটো পৰিচালনা কৰিবৰ কাৰণে কিন্তু এই সেৱা বাহিনী নামৰ অনুষ্ঠানটোৱে পৰৱৰ্তী দিনত এই ভৱিষ্যতে এই দায় দায়িত্বসমূহ ল'ব লাগিব। আৰু সেই দায় দায়িত্বসমূহ ল'বৰ কাৰণে, সেই দায়িত্বসমূহ পালন কৰিবৰ কাৰণে কিন্তু আমি শিশু অৱস্থাৰ পৰাই যুৱক অৱস্থাৰ পৰা আমি তেওঁলোকক কিছু নহয় কিছু এই অনুষ্ঠানৰ বিষয়ে জ্ঞাত বা অৱগত কৰিব লাগিব। এই অনুষ্ঠানৰ নীতি নিৰ্দেশনা, এই অনুষ্ঠানৰ কাৰুকাৰ্য, এই অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য এই আটাইখিনিকে আমি কিঞ্চিত হ'লেও আমি দিব পাৰিব লাগিব। যদি আমি ভৱিষ্যতে ভাবো যে শ্ৰীমন্ত শংকৰদেৱ সংঘ অনুষ্ঠানটো অসম নালাগে, উত্তৰ পূৰ্বাঞ্চল নালাগে, সমগ্ৰ পৃথিৱীতেই বিৰাজমান হৈ থাকক, প্ৰচাৰ প্ৰসাৰতা লাভ কৰক, যদিহে আমি তেনেকৈ ভাবো, যদি তেনেকৈ ভাবো তেনেহ'লে আমি সেৱক সেৱিকাসকলক কিন্তু সেই ৰাস্তাটোলৈ আমি আনি ল'ব লাগিব। অৰ্থাৎ আমি ভকতি পৰায়ণ কৰিব লাগিব আৰু অনুষ্ঠানটোৰ লক্ষ্যৰ উদ্দেশ্যখিনি তেওঁলোকক কিছু পৰিমাণে হ'লেও অৱগত কৰিব লাগিব আৰু জনাব লাগিব। আজি ঠিক তেনেকৈ এই অনুষ্ঠানটোৰ যোগেদি তেওঁলোকে কিছু নহয় কিছু বুজিবলৈ সক্ষম হৈছে। আজি এদিনৰ নাম প্ৰসংগত নবহা শিশুসকলেও বা যুৱকসকলেও আজি ইয়াত বহিছে, নাম প্ৰসংগ কৰিবলৈ পাৰিছে। অন্ততঃ কিছু পৰিমাণে হ'লেও হৃদয়ৰ মলিনতাখিনি আঁতৰি হৃদয়ত এটা ভাল চিন্তাই বাস লৈছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। গতিকে সেৱা বাহিনী এনেকুৱা এটা বস্তু নহয় যে সেৱা বাহিনীক শ্ৰীমন্ত শংকৰদেৱ সংঘই কেতিয়াও ব্যৱহাৰ কৰা নাই। আপোনালোকেও নাভাবিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেৱা বাহিনীক মাত্ৰ ব্যৱহাৰ কৰে, বিভিন্ন কামত নিয়োজিত কৰে, ইটো সিটো কামত ইফালে সিফালে পঠিয়াবলৈ বিচাৰে বা আমি পাঠ পঠোৱা পেলাওঁ, আমি ইত্যাদি সিদ্ধ বিতৰণ কৰোঁ। এনেধৰণৰ কাৰ্যখিনি আপোনালোকৰ মুখ্য কাম বুলি আপোনালোকে কৰ্ম বুলি ভাবি নল'ব। আচল লক্ষ্য উদ্দেশ্যটো হ'ল যে আমি গুৰুজনাৰ যি এককৰণ হৰিনাম ধৰ্ম, শ্ৰীমন্ত শংকৰদেৱ সংঘ যিটো উদ্দেশ্যত প্ৰতিষ্ঠিত হৈছিল, আজি 1928 চনত 30 চনত নগাঁও পলাশনিত এই অনুষ্ঠানটো গঠন হৈছিল। তাৰ আগতেও কিন্তু গোলাঘাটৰ ৰায়চাহেব হলচিয়াম বৰুৱা বাগ গৃহৰ চোতালত 1928 চনত এই বিষয়ে কিন্তু বিভিন্ন ধৰণৰ আলাপ আলোচনা হৈছিলে। আৰু সেই গতিটো সেই তেতিয়া 10-12 জনে একত্ৰিত হৈ যিটো চিন্তা কৰিছিল, আজি সেই চিন্তাৰ ধাৰাৰ মাজত আজি লক্ষ ভকতে পদধূলা পেলাইছে আৰু সেই অনুষ্ঠানত অন্তৰ্ভুক্ত হৈ নিজকে ধন্য বুলি মানিবলৈ নিজকে গৌৰৱবোধ কৰিছে। বিভিন্ন সময়ত অনুষ্ঠানটোলৈ ঘাট প্ৰতিঘাত, সংঘাত, বিবাদ বিঘাত, বঞ্চনা লাঞ্ছনা এইখিনি আহিছে। আমি দৈনন্দিন দেখি থাকোঁ, সদায় দেখি থাকোঁ। প্ৰায় আজিকালি ছ'চিয়েল মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া, পেপাৰে, কাগজে পত্ৰে আমি বিভিন্ন ধৰণৰ সমালোচনামূলক আমাৰ বাৰ্তাবোৰ অতি দ্ৰুতগতিত বিয়পিবলৈ ধৰে। আমি তেনেকুৱা ধৰণৰ সমালোচনাবোৰৰ যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে কিন্তু আমি সাজু ৰাখি থাকিব লাগিব। আৰু আমি যদি সাজু থাকোঁ, আমাক কোনো সমালোচনা কৰিব নোৱাৰে। সেইকাৰণে নিজে সদায় সত্য শুদ্ধ অনুষ্ঠানটোৰ যিটো নীতি আদৰ্শ, গুৰুজনাৰ যিটো এককৰণ হৰিনাম ধৰ্ম, সেইটো শুদ্ধ ৰূপত পালন কৰি থাকিবৰ কাৰণে প্ৰত্যেকেই নিজে নিজে দায়বদ্ধতা থাকিব লাগিব আৰু প্ৰত্যেকে নিজে নিজে সেইখিনি সতৰ্ক দৃষ্টি ৰাখিব লাগিব। আমি ক'ৰবালৈ গ'লেও সেৱক সেৱিকাসকলক মই দৃষ্টি কথাখিনি কৈছোঁ, গতিকে ক'ৰবালৈ গ'লেও আমি এটা কথা ভাবিব লাগিব যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ অনুষ্ঠানটোৰ এজন সেৱক বা এজন শিশু, এজন যুৱক যুৱতী। গতিকে আমি কেনেকুৱা ধৰণৰ আমাৰ আচাৰ ব্যৱহাৰ হ'ব লাগিব, কেনেকুৱা ধৰণৰ কথা বতৰা হ'ব লাগিব, কেনেকুৱা ধৰণৰ চাল চলন হ'ব লাগিব, সেইখিনি কিন্তু
আমি চকু আৰু দৃষ্টি ৰাখিব লাগিব। গতিকে আমি এইখিনি নকৰাৰ কাৰণে বহু সময়ত আমাক বিভিন্ন ধৰণৰ সমালোচনা কৰোৱা আমাক দেখা যায়। গতিকে আমি ইয়াত থকা সকলোৱে আজি উপলব্ধি কৰক যাতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মান মৰ্যাদা কেতিয়াও হানি হোৱা কাম বা এনেকুৱা ধৰণৰ অন্যান্য হেৰিত আমি উদগনি নোযোগাওঁ। সেই কথাটো কিন্তু আমি সকলোৱে চিন্তাৰে আমাৰ মন মগজুত ৰাখিব লাগিব। আজি আমাৰ গোটেই অনুষ্ঠানটো গোহাঁই প্ৰভু জনাই যে সেৱা বাহিনীৰ ওপৰত দায়িত্বভাৰটো অৰ্পণ কৰিলে কিয় শিশুসকলক বা যুৱকসকলক নলৈতো ইয়াত নামভাগি আয়োজন কৰিব পাৰিলেহেঁতেন, নামভাগি নহ'লহেঁতেন নেকি, ভকতৰ সমাগম নহ'লহেঁতেন নেকি, হ'লহেঁতেন। কিন্তু তেওঁৰ উদ্দেশ্যটো কি আচলতে? উদ্দেশ্যটো হ'ল যে সেৱা বাহিনীক আৰু অধিক সক্ৰিয় কৰিব পাৰি নেকি। যিহেতু আমি জানো তেওঁ যিহেতু সম্পাদক থকাৰ সময়ত আমি তেওঁলোকৰ নেতৃত্বৰ তলত আমি কাম কৰিছোঁ, তেওঁলোকৰ পৰা আমি যি ধৰণৰ সহায় সহযোগিতা প্ৰেৰণা পাইছিলোঁ সেই প্ৰেৰণা আজিও আমাৰ মনত আছে, সহায় সহযোগিতাখিনি মনত আছে। আমাৰ দুৰ্গেশ্বৰ বৰাবাব আছে, কৰ্ণ বৰাবাব আছে। কৰ্ণ বৰাবৰ স্বাস্থ্য ইমান বেয়া তথাপিও বিহু গাবলৈ ৰাতি ৰাতি আমাৰ লগত গাড়ীত ঘূৰি ফুৰে। গতিকে এইসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত অনুষ্ঠানটো আজিও এটা নিৰ্দিষ্ট স্থানত থিয় হৈ আছে। গতিকে এই প্ৰাথমিক শাখা বা এই আঞ্চলিক শাখাখন গঠন কৰাৰ ক্ষেত্ৰতো বিভিন্নজন ভকত পান ব্ৰাহ্ম বান্ধৱ আই মাতৃৰ অজস্ৰ ত্যাগ আৰু বলিদান আছে, যিসকলে নিস্বাৰ্থভাৱে বহুতো ত্যাগৰ মূল্য বিনিময়ত এই অনুষ্ঠানটো গঢ় দি থৈ গৈছে। সেইকাৰণে আমি বৰ সহজতে পালো বুলি কেতিয়াও উপলব্ধি কৰিব নালাগে। আমি তেওঁলোকক সদায় স্মৰণ কৰিব লাগে। আমি তেওঁলোকৰ যি চিন্তা, ইমান অভাৱ অনাটনৰ মাজত থাকিও যে অনুষ্ঠান এটা গঢ় দিলে ইমান ধুনীয়াকৈ, আৰু সেই অনুষ্ঠানটো আজি লক্ষ লক্ষ ভকতেৰে যে ভৰি পৰিলে, সেইখিনি আমি উপলব্ধি মৰ্মে মৰ্মে সদায় কৰিব লাগিব। গতিকে বিশেষ আজি কথা কোৱাৰ সময় নহয়, যিহেতু ইয়াৰ পাছতে আমাৰ
আৰু এই সমাজখন